নাথ জুৱেলাৰীৰ পৰা আমাৰ প্ৰতিষ্ঠানৰ পৰা দুজন মানুহে বাইকত অহা দুজন মানুহে আমাৰ দোকানৰ পৰা নেকলেছ এডাল 60 গ্ৰামৰ ওজনৰ নেকলেছ এডাল চুৰি কৰি লৈ যায়। কিমান টকাৰ হ'ব? এইটো প্ৰায় 3.5 পৰা 4 লাখ টকাৰ ভিতৰত। মানুহজন চিনাক্ত হৈছে নেকি? মানুহজন আমি চিনাক্ত কৰি CCTVত ওলাইছে, দুজন মটৰচাইকেলত বহি যোৱা দেখিছোঁ। এজন হেলমেট পিন্ধি আছে আৰু এজন বিনা হেলমেটত আছে। দুজন দোকানত সোমাইছিলে, সেইজন হ'ল পিছফালৰ বহি থকা মানুহজন, যিজন শকতকৈ। তেওঁ কেনেকৈ ধৰণে নিবলৈ পালে? এইটো তেওঁ মানে কি কোনোবা এটা পাকত মানে দেউতা অকণমান ইপিনে যাওঁতেই পিছফালৰ পৰা বস্তুটো লৈ গুচি গ'ল। আমি ক্ৰয় কৰিবলৈ আহিছিলে নেকি তেওঁ? হা তেওঁ কিবা ক্ৰয় কৰিবলৈ আহিছিলে নেকি? কিবা বস্তু এটা ক্ৰয় কৰিবলৈ আহিছিলে। তেওঁ বস্তুটোৰ বিনিময়ত 1000 টকা দিলেও, দিয়াৰ পিছত তেওঁ কৈছে আপুনি শ্লিপটো বনাওক, মই আহি আছোঁ। এনেকৈ কৈ বস্তুটো তেওঁ আৰু নাহিলেও বস্তুটো লৈ গুচি গ'ল। পিছত আমি যেতিয়া বস্তুকেইটা ভৰাবলৈ লৈছোঁ তেতিয়া দেখিছোঁ বস্তুটো নাই। থানাত এজাহাৰ দিয়া হৈছে। এই নেকলেছডাল এজন বিয়াৰ কাৰণে আমি বনাইছিলোঁ, তেওঁৰ বহাগতেই ফাৰ্ষ্ট উইকতে তেওঁৰ বিয়া। সেইটো কাৰণে আমিও বিমূৰত পৰিছোঁ, তেওঁকো বস্তুটো ডেলিভাৰী দিব লাগে। তেওঁ আমাক প্ৰেছাৰাইজ কৰিছে বস্তুটো লাগে বুলি, কিন্তু আমি দিব পৰা নাই। সেইকাৰণে যোনে নিছে অতি সোনকালে যাতে আমাক ঘূৰাই দি ৰক্ষা কৰে তাৰ পৰা। মানুহজনক যদি কোনোবাই দেখে আমাৰ যোগাযোগ কৰাৰ নম্বৰটো আছে, তাতে যোগাযোগ কৰি আমাক যাতে খবৰটো সোনকালে দিয়ে।